আসসালামু আলাইকুম সকলোকে আজি মোৰ ফালৰ পৰা ঈদ উল আজহাৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো অসমবাসীলৈ। তো এয়া দেখিলে ৰাতিপুৱা ফজৰ নামাজ পঢ়ি মেলি এতিয়া ওলাই মেলি ঘৰত আহিলোঁ। তো এতিয়া নাস্তা মায়েহঁতে কি যোগাৰ কৰিছে খাবৰ বাবে সেইখিনি দেখাম বলক। তো এতিয়া ভিতৰলৈ যাওঁ, আপোনালোকক দেখাই আছোঁ কি নাস্তা যোগাৰ কৰিছে। দেখিলে মাহঁতে ঈদৰ এয়া প্ৰস্তুতি বনাইছিলে সুন্দৰভাৱে। তো এয়া আমাক খাবলৈ উলিয়াই থৈছে। এয়া হ'ল জোন পিঠা, এয়া হ'ল নাৰিকল লাড়ু, এয়া হ'ল খাস্তা আৰু এয়া হ'ল বৰা চাউল আৰু এয়া হ'ল দৈ। তো এইখিনি এতিয়া আমাক নাস্তা উলিয়াই থৈছে। এতিয়া মই আপোনালোকক অলপ পিছত খাই দেখুৱাম। তো এতিয়া বলকচোন মায়ে এতিয়া কি হয় পাকঘৰত কিবা ৰেডি কৰি আছে, তো সেইখিনি দেখাম। তো এয়া দেখিলে মায়ে এয়া পোলাও বনাবৰ কাৰণে এয়া পিঁয়াজ চিয়াজ কাটি আছে। মায়ে সকলোকে ঈদৰ বাবে শুভেচ্ছা থাকিল। নিশ্চয় তোমালৈও থাকিল মোৰ ফালৰ পৰা সকলো ফালৰ পৰা। তো এয়া মাহঁতে বনাব এতিয়া পাকঘৰত এতিয়া ৰেডি কৰি আছে পোলাওৰ বাবে। আৰু আমাৰ ঈদৰ দিনাখন আমাৰ পোলাও মানে মেইন, পোলাও লাগিবই। বিশেষকৈ মই বেছি ভাল পাওঁ পোলাও, সেইকাৰণে মায়ে পোলাও বনাবই আৰু। তো এতিয়া ব'লক, এতিয়া তছলিম কৰিবলৈ আছে, তো তছলিম কৰিম এতিয়া। আমাৰ এইও কৰিব, মই কৰিম, মা দেউতাক যিহেতু তছলিম কৰিব লাগে ঈদৰ দিনাখন, তো সেয়া কৰিম। তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ। কি যে বাহ আমাৰ পতকে ঈদ বুলি পইচা দিছোঁ, মুতিলে এতিয়া পতকে ঈদ খাবা দেই, মাম খাবা হা। আমাৰ পতয়ে বহি আছে, বাবা চালাম দি দিয়া, চালাম আকৌ দি দিয়া চালাম বা চালাম। ঈদ মুবাৰক। ঈদৰ দিনাখনো ইমান কাম দেখিছে নাই বা মানুহগৰাকী বাৰু চাওক, ঈদৰ দিনাখনো একদম কাপোৰ মেলিব গৈছে। আজিৰ দিনাখনো বাৰু কাপোৰ ধুবলৈ থ'ব লাগে নে বাৰু হা? আৰু তুমি ঈদ মুবাৰক নিদিয়া নেকি ৰাইজসকলক? ঈদ লাগিছে নাই তোৰ? হা পিঠা খাবি ভাই, ঈদ লাগিছে নাই? ঈদ মুবাৰক দে একেলগে। তো দেখিলে এতিয়া আমি তামোল পাণ দিবলৈ যাম মা দেউতাক। তো আপোনাৰ আশীৰ্বাদ ল'ম ঈদৰ দিনাখন। তো এতিয়া ব'লক, তো তাত তছলিম কৰি আছোঁ মাহঁতক দেখাই আছোঁ। তো যিহেতু আমাৰ তছলিম কৰা হ'ল, তো এতিয়া আমি গৈ আছোঁ সমূহীয়া নামাজ মছজিদত আদায় কৰিবলৈ। তো এতিয়া এয়া দেখিছে পাঞ্জাবী লুংগি আৰু এইফালে টুপি লগাই আজৰি। তো এতিয়া গৈ আছোঁ। আহি আছে এয়া। আসসালামু আলাইকুম। তো মছজিদৰ পৰা আহি পাই গ'লোঁ, এতিয়া আমি ঘৰত সোমাই গ'লোহি। তো যে আপোনালোকক দেখাইছিলোঁ অলপ আগত যিহেতু নাস্তাখিনি উলিয়াই থোৱা আছিলে আৰু কি আছে খাবলৈ উলিয়াই থৈছে। তো এইখিনি এতিয়া নাস্তা কৰিম ধুনীয়াকৈ সকলো বহি পেলাই। তো ব'লক, এতিয়া মই আপোনালোকক ডাইৰেক্ট নাস্তাখিনি কৰাত দেখাই আছোঁ কি খাই আছোঁ। সকলো আমি ঈদৰ পিঠা আৰু জলপান সকলো দেখাম আপোনালোকক। এতিয়া আমি নাস্তা কৰিম এতিয়া, যিহেতু আপোনালোকক ৰাতিপুৱা মই দেখাইছিলোঁ নাস্তা কৰিম। তো নাস্তা এতিয়া কৰি আছোঁ। তো এতিয়া ব'লক মই নাস্তা কৰি আপোনালোকক দেখাই আছোঁ, আৰু বাকীখিনি কি কৰিম সকলো দেখাই থাকিম। তো এয়া ফাইনেলি এতিয়া এই নামাজ পঢ়ি এতিয়া সমূহীয়া নামাজ পঢ়ি পেলাই আহি পাই গ'লোহি। তো অথনি মই আপোনালোকক দেখাইছিলোঁ। তো এয়া মায়ে ধুনীয়াকৈ এতিয়া ৰেডি কৰি আকৌ উলিয়াই থৈছে। তো এতিয়া এফালৰ পৰা মই টেষ্ট কৰিম। এয়া হ'ল এই স্পেচিয়েল জোন পিঠা। তো এয়া খাই চাম। এইটো নাৰিকলৰ হয়, ভিতৰত নাৰিকল আছে। এয়া হ'ল নাৰিকলৰ লাড়ু, একদম হোমমেড। ধুনীয়া মিঠা আছে। এইটো খালোঁ। এইটো হ'ল আপোনাৰ খাস্তা কয়। এইটো আপোনাৰ বেচন আৰু এইবিলাক গুড়, চেনি আৰু ময়দা সিহঁতি বনায় মিক্স কৰি। এইটো স্বাস্থ্য অলপ ডাঙৰকৈ বনাইছে, ডাঙৰকৈ বনালে বেছি ভাল। মস্ত হৈছে, পুৰা ড্ৰাই একদম টেষ্টটো আপোনাৰ পুৰা ড্ৰাই কেকৰ নিচিনা পাব, পুৰা ফুল্লি ড্ৰাই কেকৰ নিচিনা টেষ্ট পাব এইটো খালে।
তো এয়া লাষ্টত এয়া হৈ গ'ল এয়া দৈ গাখীৰ একদম মহৌ গাখীৰ দৈ আৰু এয়া বৰা চাউল এয়া গুড় এতিয়া লাষ্ট এইটো খাম যিহেতু গৰম বেছি কাৰণে এতিয়া আপুনি দৈ চিৰা খাম তো অলপ দুপৰীয়ালৈ আমি পোলাও খাম তো এয়া দৈ পূৰা একদম পূৰা খাটি একদম সঁচাকৈ একদম একদম মজাৰ খায় যিহেতু দৈ গাখীৰটো আপোনাৰ লোকেল গাখীৰ হ'লে খাই পূৰা টেষ্টি লাগে নহ'লে কিছুমান আপোনাৰ বহুত বেয়া হয় এইটো কিন্তু বহুত পূৰা ফ্ৰেছ হয় আৰু এতিয়া মই খাই লওঁ বাকী আপোনালোকক পিছত আৰু কি কৰিম লগ পাই আছোঁ কৈ আছোঁ আপোনালোকক এতিয়া আকৌ আগফালে আহিলোঁ যিহেতু আজি এইকেইদিন কাৰেণ্টৰ বহুত প্ৰব্লেম হৈ আছে তো এতিয়া মই আব্বাক কৈছে আব্বাক আপোনালোকক দেখাই আছোঁ তো আব্বাই ঈদৰ শুভেচ্ছা আপোনালোকক জনাব তো এয়া আব্বাক লগ পালোঁ আব্বাকক সদৌ অসমবাসীলৈ ঈদুল আজহাৰ শুভেচ্ছা জনালোঁ জয় আই অসম আপোনালোকৰ থাকিল আৰু এয়া মানুহজনে একদম পূৰা কামত বিজি হৈ আছে ঈদৰ কেনেকুৱা শুভেচ্ছা থাকিল তোমালৈ আৰু তুমি কোৱা অসমবাসীলৈ কিবা এটা সকলো অসমবাসীলৈ মই ঈদৰ শুভেচ্ছা জনালোঁ সকলোৱে আপোনালোকে ঘৰতে হাঁহি ফূৰ্তিৰে ঈদ উপভোগ কৰক ঈদ মুবাৰক তোমালৈ থাকিল আৰু সকলোৱে যেনেকৈ আমাৰ মানুহজনে যেনেকৈ এতিয়া চব ওলাই মেলি পূৰা টিপটপ হৈ আছে তো এতিয়া আমি দৈ খানা পিনা খাই হৈ গ'ল এতিয়া বিক্ৰী কাপোৰ চেঞ্জ কৰিলোঁ এতিয়া অলপ এনেই ওলাই মেলি যাম তো যি কি নহওক মই আপোনালোকক যিমানখিনি দেখালোঁ আমাৰ কি কি বনাইছিলে আৰু কেনেকৈ কি কৰিলোঁ সকলো দেখালোঁ তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু লাষ্টত আকৌ এবাৰ কৈছোঁ সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম